গাইস আজি ভিডিওটো হ'ব ওলাই আছে অলপমান বেলেগতকৈ অলপ বেলেগ টাইপৰ সো আপোনালোকক দেখাবলৈ আছে এটা ভাল লগা ট্ৰিক যেটো ট্ৰিক আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব আপুনি ব্যৱহাৰ কৰিব নহয় ভিডিওটো চাওক আৰু যাওক যাই কিনে লগালগ আপোনালোকে ট্ৰিকটো এপ্লাই কৰি চাওক আৰু কেনে লাগে তলত কমেন্ট কৰি জনাব হেল্ল' গাইস মই বিক্ৰমৰ আপোনালোকে চাই বিয়লিনান ইউটিউব চেনেল সো বলক ভিডিওটো আৰম্ভ কৰোঁ So guys, মই যাই আছো এটা ইফালে আপোনালোকক লৈ যাই আছো এটা জায়গাত সো বলক অলপ জলদি যাও So guys, মই আহি আছো বৰ্তমান আমাৰ নদী এটাৰ কাষলে সো নদীটোৰ কাষত আপোনালোকক দেখাই দিওঁ আমাৰ নদীটো পাৰ এটা পানী বহুত আছে ইয়াতে মানে নদী ফুল লৈ আছে নদীটো মানে নদীখিনি ফুল আছে এটা পাৰত লাগি আহিছে আপোনালোকক পাৰতে দেখাই দিম কি কৰোঁ তো শেষলৈ চাব ভিডিওটো তো গাইজ মই আহি পাইছোঁ এতিয়া বৰ্তমান মানে আমাৰ নদীৰ পাৰত তো মোৰ লগত আছে এটা কলম এইটো কলম আৰু এটা লাগিব আপোনালোকক পাত মই এটা পাত চিনিছোঁ ইয়াৰ পৰা গাঁতৰ পৰা এইটো পাত আৰু কলম লাগিব কলমৰ চিয়াহীটো মানে ৰিফিলডাল খুলি ল'ব খুলি লৈছোঁ ৰিফিলডাল তো গাইজ বলক আমাৰ নদীটো পানীৰ কাষলে তো আপোনালোক তাতে দেখাই আছোঁ গাইজ এতিয়া আপোনালোকে নিপটো শুকাই ল'ব আমাৰ ইয়াৰ পৰা তো মই নিপটো শুকাই লওঁ ইয়াতে মাটি পৰি গ'ল বাৰু সেইটো কথা নাই তো আপোনাৰ ইয়াৰ পৰা এটা ডট ল'ব আৰু একেবাৰে ইয়াতে গোৰৰ ফালে আপোনালোকে এটা ডপ দি দিব মই দিলোঁ তো গাইজ এতিয়া চাব মেজিক তো বলক চাওক গাইজ মেজিক ইটছ আমেজিং গাইজ আমেজিং আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব এইটো ভিডিঅ' তো যদি ভিডিওটো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই